হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো ভাল। আপোনালোকৰ আশীৰ্বাদত আশীৰ্বাদ কৰি যাব। আপোনালোকে আশীৰ্বাদ কৰিলে মোৰ খবৰো সদায় ভাল থাকিব। তেনেহ'লে আপোনালোকৰ কাৰণে মনোৰঞ্জনৰ কাৰণে আজি ভিডিঅ'টো উপস্থাপন কৰিছোঁ দুটামান গুটি থকা নাৰীৰ ওপৰত আৰু দুটামান মেখেলাৰ তলত থকা পুৰুষৰ ওপৰত আৰু দুটামান মুখৰ লেকাম নথকা মহিলাৰ ওপৰত। क्या बात कर रहे हैं? তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি ব্লগ ভিডিঅ'কেইটা চাই লওঁ। अभी मजा आएगा ना भिड़ो। এয়াই হৈছে পৃথিৱীৰ আৱৰ্জনা। इसकी मौका भूल আৱৰ্জনা বুলিবলৈ বেলেগ বস্তু নাই, ইহঁতিয়ে আৱৰ্জনা। बात तो सही है। বাতি ভৰাই লৈছে, চাওকচোন বাৰু। বাতি দুটা দুইফালে বান্ধি আছে, তাৰপিছত ডান্স মাৰি আছে। কেলা ভাল ভাল মানুহ পৃথিৱীত কেলা মৰি গৈছে, ইহঁতি কেলা কেলে জীয়াই আছে ঠিক। बने तब बेसरमी अच्छा हमको सिखा रिया है। हिला में गरमी पैठे लागी हो। এইটো কেলা একেই হ'ব। ভাজ নাচাই কিয় তাৰ কেলা। দেহৰ তোৰ 14টা ভাজ। কেলা পৃথিৱীত কেলা ভাল ভাল মানুহ মৰি গৈছে, মানুহৰ জেগাত কেলা ইহঁতি এনেই জেগা বলক কৰি থৈ দিছে। কি কম কেলা, ভুলতে ল'ৰা জন্ম লৈ ল'লে। ইহঁতি কেলা জন্ম হোৱা আগত, মানে জন্ম হোৱা 10 মাহ আগত মাক বাপেকে যেতিয়া যুদ্ধ কৰি আছিলে, সেই যুদ্ধৰ সময়ত কেলা বেলুনটো ফাটি গৈছে। समझ रहे हो ना। বেলুনটো কেলা ফাটি যোৱাৰ ফলত ইহঁতি কেলা ভুলতে ল'ৰা জন্ম লৈ ল'লে। ये फंस गया सीएम। गजब बेइज्जती है। মাক বাপেকে সন্তানৰ কাৰণে কিমান কষ্ট কৰে, মানে সন্তানটো ভাল কৰিব, ডাঙৰ হ'লে ভাল হ'ব, ভাল কাম কৰিব, কিমান সপোন দেখে নিজৰ সন্তানটোক লৈ কিনে। মাক বাপেকে ভাল মানুহ হ'ব, ভাল কাম কৰিব, আৰু ইহঁতি হাইৰোডত কৈ কিনে কেনেকৈ নাচি আছে চাওক। कहाँ से आते हैं? ইহঁতৰ কাৰণে মাক বাপেক বিলাকো এতিয়া বহুত দুখত আছে। আপোনাৰ মতে ইহঁতক কি কৰিব লাগে? মোৰ মতেতো ইহঁতক গাড়ীয়ে খুন্দা মাৰি মাৰি পেলাব লাগে। क्या बात है सर, क्या बात है सर। আৰু কেলা একো টেলেণ্ট নাই যদি কেলা 20 টকীয়া এই পয়জন বিষৰ পাকেট এটা কিনি খাই মৰি থাকিব নোৱাৰো নেকি? बात तो सही है। পাগল চোদা, মাক বাপেকে সপোন দেখিছে বেলেগ, সি ইয়াত দেখুৱাই আছে বেলেগ। ये सब क्या देखना पड़ रहा है? বুঢ়াই কি জানে, বুঢ়াই কি জানে কি? अबे साले নাতিনীয়েকে ভিডিঅ' বনাই হাজবেণ্ড বনাই দিয়ে। বুঢ়াই কি জানে? বুঢ়া দুদিন পিছত মৰি যাব।
নাতিনীয়েকে ককাৰ নাম ৰাখি দিব बात तो सही है কেলা ভাইৰেল হ'বৰ কাৰণে কেলা ককাকো হাজবেণ্ড বনাই দিয়ে খা এতিয়া ভিডিঅ' বনাইছ ভালকে ভিডিঅ' বনা আৰু ককা বুলি লিখি দিয়া হলেও ভাল ভাল কমেণ্ট পালি হাজবেণ্ড বুলি লিখি লৈ বদনাম কৰি দিলি साले का खोपड़ी तोड़ साले का मेरा साले तू এই ভদেশ্বৰৰ পুতেক আপোন বুলি বলে মাথো তুমিয়েই সেন্দুৰখন কপালত লগাই লৈছে উঠত লিপষ্টিক সানি লৈছে বুকুত কিবা এটা ভৰাই লৈছে কি ভৰাই লৈছে জানো কোন বাৰু আপোন হ'বলৈ যাব তাৰ এনেকুৱা যিটো ৰূপত আছে সি হা আপোন হ'বলৈ গৈ পিনি কেলা সেইটো বেগেনাই কেলা যুদ্ধ কৰিলেহে হ'ব ইয়াৰ লগত হেই ভদেশ্বৰ পুতেক কাম নাই আৰু তলত মোৰটো সোমাই থোৱা কেলাই চুট মানিয়ত এই ভিডিঅ'টোৰ পৰা আমি এটা কথা গম পালো যে গু খোৱা কুকুৰে গু খাবই আৰু ৰেন্ডি মানুহে ৰেন্ডি কৰিবই शाबाश बेटा Kemudian अरे बाप रे ये तो धोती खोल रहा है ইহঁতৰ ভিডিঅ' যদি সিহঁতৰ নিজৰ ল'ৰা ছোৱালীয়ে চায় সেইটোৰ বাহিৰে একো বালেই নিশিকিব बड़ा हरामी हो बेटा মৰম চেনেহ যেনিবা সিহঁতৰহে বেলেগে আৰু কেলা বেলেগৰ মৰম চেনেহ নাই নকৰে কেলা এনেকুৱা ভিডিঅ' কেলা গুগল কম বজাৰত দিবি কেলা এইবিলাক হৈছে টকা ঘটাৰ মৰম চেনেহ দেই बात तो सही है এইবিলাক গুগল কম বজাৰত দিবি টকা ধেৰ পাবি এই ফেচবুকত ইনষ্টাগ্ৰামত এইবিলাক নচলিব তো এনেকুৱা মানুহবিলাকক মানে শুনিবলৈ বেয়া যদিও এইটোৱে সত্য যে সহজ ভাষাত ক'বলৈ গ'লে মানে ৰেণ্ডাৰেণ্ডি বুলি কোৱা হয় অপ্ৰিয় হ'লেও সত্য কথা যে কিছুমান দুৰ্বল পুৰুষৰ কাৰণে কিছুমান মাইকী ৰেণ্ডিগিৰি কৰি আছে ফেচবুকত क्या बात है सर क्या बात है सर क्या बात ये बात है अरे सर क्या बात অকল এইটোৰ কাৰণে তো ভিডিঅ'টো ইমানখিনিয়ে ভিডিঅ'টো চাই যদি অলপ মনোৰঞ্জন পাইছে যদি অলপ আনন্দ উপভোগ কৰিছে ভিডিঅ'টো আপোনালোকৰ কাৰণে কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্সত কিবা এটা কৈ যাব ইহঁতৰ কাৰণে কিবা এটা আশীৰ্বাদ দি যাব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব সকলোকে ধন্যবাদ লগ পাম পুনৰ পৰৱৰ্তী ভিডিঅ'ত তো আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানখিনিয়ে আছিল